बङाइगावनि 3 नं जामदाहाटाव सिखावफोरनि उदखार थांनाय हराव 3 नं जारागुरिनि मिजानुर रहमान मुंनि सासे सिखावखौ हमनो हायो। सिखावफोरनि मोनसे हानजाया थानसालिनि मुवा बेसादफोर मोसौ दैनि मटर बायदिजों लोगोसे बायदि बायदि बेसादफोर खावनायफ्राव लोब्बा दंमोन। बे बाथ्राखौ सिखावा गावनो फोरमायथिना लादों। मिजानुर रहमाना सुबुंफोरनि सिगाङाव जमदाहर आयमेन रय मुंनि सासे आबादारिनि मोसौ खावदोंमोन आरो फानदोंमोन होननानै फोरमायथिना लादों। बे सिखावफ्रा ड्राग्स फालांगियावबो लोब्बा दं होनना मिथिनो मोन्दों। पुलिसा जाथाय जानाय जायगायाव थांनानै हमजानाय मिजानुरखौ गावसोरनि आवथायाव लाबाय। তাৰমানে এটা চুৰ আমাৰ গাঁৱৰ ল'ৰাবিলাকে ধৰি আনিছে। যোৱা কিছুদিন আগতে এই চুৰটোই ইয়াৰ লগত আৰু কেইজনমান মুছলিম ল'ৰা আছে। এইটোও মুছলিম ল'ৰা। 1 নং জাৰা 3 নং জাৰাগুৰিৰ ঘৰ। আমাৰ 4 নং জামদাহৰ অমেন ৰায়ৰ ঘৰৰ পৰা এটা গাই গৰু চুৰি কৰি লৈ গৈছে। গাই গৰুটো চুৰি কৰি নি চৰত কাটি খাইছে। তেওঁলোকে কাটি বিক্ৰীও কৰিছে, তেওঁলোকে খাইছে। তাৰপিছত সেইটো কেনেবাকৈ কুলো পাই আমি ধৰিলোঁ, এটা চোৰক ধৰিলোঁ। সেইটোত ধৰি পেলাই ৰাইজে ধৰি পেলাই থানাত চমজাই দিছে। আৰু তাৰ লগতে আৰু এটা চোৰ ধৰিছে। 2টা চোৰ ইতিমধ্যে চালান কৰা হৈছে আৰু ইয়াৰ লগত আৰু 3টামান চোৰ বাকী আছে। তাৰে এটা আজি ধৰা হ'ল। এই মুছলিম ল'ৰাকেইটাই তাৰমানে আমাৰ এই অঞ্চলটো দক্ষিণ বিজনী অঞ্চলত এনেকৈ ত্ৰাসৰ সৃষ্টি কৰিছে। মানুহ মানে শান্তিত থাকিব পৰা নাই। মানুহৰ মটৰ চুৰি কৰিছে। ডেইলি মটৰ 2-3টাকৈ মটৰ চুৰি হৈ আছে। মন্দিৰৰ সামগ্ৰী চুৰি আছে। এইটো আমাৰ ৰাস মন্দিৰৰ পৰা সামগ্ৰী চুৰি কৰি লৈ গৈছে। তাৰপিছত বালাভিটা 2 নম্বৰ জামদাহা বালাভিটাৰ মন্দিৰৰ পৰা বাচন বৰ্তন বহুত কিবা সামগ্ৰী লৈ গৈছে। আজি সি স্বীকাৰ কৰিছে কোন কোন জড়িত আছে। আমাৰ ভিডিঅ' ৰেকৰ্ডিং আছে। এইবিলাক আমি থানাত চমজাই দিম। থানা কি ব্যৱস্থা লয় সেইটো আমি পিছত দেখিম। এতিয়া কথা হ'ল এই ল'ৰাকেইটাই আমাৰ ইয়াত কোনো হিন্দু ল'ৰা জড়িত নাই। এই মুছলিম ল'ৰাকেইটাই কি কাৰণত মুছলিম সমাজে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। এনেকুৱা ধৰণৰ ল'ৰাখিনিক তেওঁলোকে কণ্ট্ৰল কৰিব লাগে, যাতে তেওঁলোকৰ দ্বাৰা আমাৰ হিন্দু অঞ্চলত, বিশেষ হিন্দু বুলি নহয়, হিন্দু মুছলিম চবৰে সমাজত যাতে এনেকুৱা এটা বিশৃংখলতাৰ মানে অশান্তিৰ সৃষ্টি নকৰে। মানুহ যদি এটা গৰু পুহি খাব নোৱাৰে, এজনী যদি ছাগলী পুহি খাব নোৱাৰে, আমাৰ দুখীয়া ৰাইজে কেনেকৈ চলিব? আচ্ছা, এতিয়া কথা হ'ল যিকেইটা চোৰ ইয়াত জড়িত হৈ আছিল, গৰু চোৰেই হওক, মটৰ চোৰেই হওক, মানুহৰ ঘৰ দুৱাৰ, মানুহৰ গৃহস্থৰ যিকোনো বস্তু চুৰি কৰাই হওক, ছাগলী চুৰি কৰাই হওক, মন্দিৰৰ সামগ্ৰী চুৰি কৰাই হওক, গতিকে এই চোৰকেইটাক পুলিচে ধৰি পেলাই, প্ৰশাসনে ধৰি পেলাই উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে মই মুছলিম সমাজক, যিসকল বৰমূৰীয়া, তেওঁলোককো মই অনুৰোধ জনাম। এনেকুৱা ধৰণৰ ঘটনা দেখা যায় সাধাৰণতে মুছলিম সমাজৰ মুছলিম ল'ৰা ছোৱালীবিলাকে এনেকুৱা ধৰণৰ বেয়া কামবিলাক কৰি থাকে। বিভিন্ন জায়গাত দেখা পোৱা যায়, নিউজত দেখা পোৱা যায়। গতিকে মই মুছলিম সমাজৰ বৰমূৰীয়াসকলক মই অনুৰোধ জনাম, তেওঁলোকে যে নিজৰ ল'ৰা ছোৱালীবিলাকক নৈতিক শিক্ষাৰে দিয়াৰ ব্যৱস্থা কৰে আৰু ল'ৰা ছোৱালীবিলাকক তেওঁলোকে কণ্ট্ৰল কৰাৰ ব্যৱস্থা কৰে, যাতে এনেকুৱা ঘটনা কৰি আমাৰ সমাজত অশান্তিৰ সৃষ্টি নকৰে।